ৰাতিপুৱাই এখেত কেনি গ'ল? ঘৰতো নাই। কি দিয়কচোন দাদা। দাদা মচুৰ দালি আপুনি 1 কেজি ল'ব নালাগে, আধা কেজিকে লওক বুজিছে। আৰু এই মিঠাতেলো যে আছে লিখা 1 লিটাৰ নালাগে, আজি আধা লিটাৰকে নিয়কচোন। দাদা আপোনাৰ বাকীও যথেষ্ট হৈছে, অলপ আপুনি অকণমান চেষ্টা কৰি চাবচোন। প্ৰথমতে এই দোকানখন দিহে মই পৰিয়ালটো পোহপাল দি আছোঁ। হয়, এইটোৱে তোমাৰ উপাৰ্জনৰ থল। মইতো গোটেইখিনি গম পাওঁৱেই, তুমিও মোৰ সকলোখিনি গম পোৱাই মোৰ সমস্যাটো কি। তুমি চিন্তা নকৰিবা, তুমি দি থাকা। অগত্যা যদি মই দিব নোৱাৰোঁ তেন্তে ঘৰৰ ভেটিটোকে তোমাৰ নামত লিখি দিম। দাদা আপুনি ইমানখিনি কৰিব নালাগে, আপোনাৰ ভেটিটো দোকানৰ বাকী মাৰিবলৈ বিক্ৰী কৰিব নালাগে। দাদা এই দোকানৰ শ্লিপটো ইয়াতে ভৰাই ঠিক আছে, ধন্যবাদ কলিতা, হ'ব তুমি মোক সহায় হ'ব। কৰিলা। এতিয়া তোমালোক দুজনীয়ে হ'ব, তোমালোক দুজনীয়ে খোল খালি থকাৰ কাৰণেহে মই অকণমান ৰক্ষা পৰিছোঁ, নহ'লে গোটেই ঘৰখনৰ কাম কৰা, বাচন ধোৱা মই অকলে কৰিব লাগে, গম পাইছা? ইছ, কাটিলি ন? এই তোমালোকে বাহিৰতে একো কাম নকৰে, এনেই বহি বহি থাকে। এই বাচন পইতাচোৰাও আছে, চোৱা। দিয়া, পানী অলপ দিয়া। অ' বাইদেউ, ভাত বনোৱা সময় হৈছে নেকি? এই বাচনখিনি ধোৱা হ'লেই ভাত বনাম। ইমানকে মানুহ লেতেৰাকে নাথাকে নহয়, ইমানো নহয় আৰু। এই গ'ল। ৰচোন ৰ, কালি যে বাইদেৱে যে প্ৰশ্নকেইটা যে কৰিবলৈ দিছিলে, তহঁতি কৰিলি নে? পাহৰিয়ে থাকিলোঁ নহয় মই আনিছোঁ নহয় কৰি। কালি দিলেও যা বল বহুত দেৰি ৰ'লোঁ। অ' দিকে, দীপক দা কওক। হঠাতে স্কুটিখনত তেল শেষ হ'ল। হয় নেকি? ঠিক আছে ৰ'ব। এটা কথা নহয়, মই তোমাক এতিয়া পইচা দিব নোৱাৰোঁ নহয়, পইচা মই পিছবেলা দি যাম। দীপক দা বেয়া নাপাব, মই বাকী দিয়া বাদ দিছোঁ। মই দিম নহয়। হাতযোৰ কৰি কৈছোঁ দীপক দা, বাকীহে দিব নোৱাৰিম, বেয়া নাপাব। তোমালোকে এইটো কৰিব পাৰিবানে? পাৰিম বাইদেউ। ভালদৰে চাই লোৱা, মোক কৰি দেখাবা। অঁ পাৰিবা ন? পাৰিম। আৰু হোমৱৰ্ক দিয়া আছে, তোমালোকে সেইখিনিও ভালদৰে কৰি আহিবা, কাইলৈ চাই দিম। আৰু এই কুৱেশ্যন আনচাৰটো তোমালোকে এতিয়াই মোক কৰি দেখুওৱা। হ'ব বাইদেউ। তোমালোকে লেখা আৰু সোনকালে কৰি দেখুওৱা মোক। ঐ তহঁতি কি ফুচফুচাই আছ? অংকটো কৰ, উত্তৰটো ওলাল নাই অংকটোৰ? চাওঁ কি কৰিছ? এইটো ওলোৱাই নাইচোন। তহঁতি ভালকৈ কৰ আকৌ অংকটো, উত্তৰটো নাই ওলোৱা নহয়।
ঐ এইফালে চা পল্লৱে নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত লিলিমাই কৰি আছে। গাৰ্লফ্ৰেণ্ডৰ লগত লিলিমাই কৰি আছে। বুদ্ধি এটা কৰি পইচা বিচাৰিব পাৰি। সদায় ময়ে বিল দি থাকিমনে? একো নহয়, তুমি এবাৰ দিয়া, মই পইচা পামহে। বন্ধুবিলাকক হ'লে পইচা বিলাই থাকিব পাৰা, ৰেষ্টুৰেণ্টত হ'লে পইচা দিব নোৱাৰা। একো নহয় দিয়া। ঐ তাক ফোন এটা কৰি পইচা বিচাৰি কামোৰ এটা দিব পাৰি। পাৰি পাৰি। অ' কোন পালে? বেলেগ কিন্তু দেই, দুজনীকে বিয়া পাতি হেনো তই পুৰা এনজয় কৰি আছ। কোনে কৈছে? নহয় মই আনৰ পৰা কোৱা শুনিছোঁ। নহয় বোলে তই একদম পুৰা ভৰিৰ ওপৰত ভৰি তুলিহে আৰামত বহি খাই আছ। এদিন আমাৰ ঘৰত গৈ যাব। ঠিকেই কৈছে, মইহে জানো মই কেনেকুৱাকে চলি আছো। জানো মই আনৰ পৰাই শুনিছোঁ আৰু। বেলেগৰ কথালৈ বাদ দিয়ক, এদিন আমাৰ ঘৰত গৈ যাব, তেতিয়া গম পাব। বাৰু হ'ব যা। অঁ হ'ব। আপুনি মোক 2 মাহ সময় দিয়ক। মই মানুহক না কৰি বেয়া পাওঁ, কিন্তু আপুনি মোক সময়মতে পইচাকেইটা পৰিশোধ কৰি দিব। হ'ব। কাইলৈ ৰাতিপুৱা গৈ মোৰ ঘৰৰ পৰা পইচাকেইটা লৈ আহিব। আপোনাক বহুত বহুত ধন্যবাদ। ঠিক আছে, মই আহিছোঁ। চাচোন কি দিছে। ঐ তহঁতি কি ফুচফুচাই আছ? হ'ল নাই অংকটো কৰি চাওঁ কি কৰিছ? তহঁতৰ হৈছে নাই কৰি? এইটো কি কৰিছা? ভুল হৈছে, শুদ্ধকৈ কৰা। বাইদেউ কৰিছোঁ। 10 দিনৰ কাৰণেহে বিচাৰিছিলোঁ পইচাটো। আছে যদি প্লিজ দিয়াচোন পইচাটো। 10 দিনৰ পাছত আকৌ মই ঘূৰাই দিম। তেনেহ'লে উপায় নাই আৰু। অ' বা নাপালা নেকি পইচাটো? নাপালোঁ নহয়। হ'ব দিয়া, উপায়টো নাই। কিবা এটা মিলাব লাগিব আৰু। হ'ব দে। আপুনি চব কাম আগৰ পৰাই নিজেই কৰেনে? মানে মই আগৰ পৰা নিজেই কৰা। আপুনি দুজনী কিয় বেয়া পাতিলে? মই মানে এই তোমালোকৰ বাইদেউ কেনেকৈ পালোঁ মানে মই এবাৰ মানে নিৰ্বাচনত উঠিছিলোঁ, পঞ্চায়ত নিৰ্বাচন। মই তেতিয়া মানে তোমাৰ ওপৰ পদত মানে মানে তেতিয়া তোমালোকৰ বাও উঠিছিলে, আকৌ মই তলৰ কিবা এটা ভাল পাব। তাৰপিছতে আৰু সকলোবিলাক ঘটি গ'ল। আমি একেলগে আছিলোঁ। তাৰপিছত মানে হ'ল কি, এওঁলোকৰ বা মানে আকৌ তোমালোকৰ বাৰ লগত বিয়াত বান্ধৱী। এনেকুৱা বান্ধৱী এনি টাইম ফোনত কথা পাতি থাকে। এফালে ভাত বনাওঁতে ভাজি দেৱাই যায়, তথাপিতো কথা পাতিয়ে যায়। মই ভাবিলোঁ এনেকুৱাকৈ আৰু সদায় দেৱাই ভাজিয়ে খাই থাকিম নে, সেইকাৰণে আৰু উঠাই দিলোঁ, মানে গম নোপোৱা। সেইবিলাক পাতি আছোঁ বা। অঁ, এনেকৈ কথা মহলা মাৰি থাকিবনে নে বজাৰলৈ যাব? কথাৰ মহলা পালে আৰু এজনক একোৱেই নালাগে। যাওঁ। তহঁতিও আৰু কিতাপ পঢ়ি ফালিবগৈ নালাগে। যা পাচলিকেইটা কাটি। তুমি এনেকৈ লোকৰ লগত পইচা খৰচ কৰি থাকিলে নহ'ব নহয়। আৰে বাবা হ'ব নহয়, তুমি অলপ ৱেইট কৰাচোন। দুটা লেলা মজনু একে লগত। ঐ আজিও কিবা এটা উলিয়াব লাগিব। চাবা এনেকৈ পইচা খৰচ কৰি থাকিলে নিজলৈ একো নাথাকিবগৈ। ভালে আছ? অঁ ভাল, তহঁতৰ ভাল? ভাল ক 100 টকা এটা দেচোন। 100 টকা? অঁ, ক'ত যাওঁ এতিয়া? যা, মই দি আছোঁ, যা অনলাইন কৰি দিছোঁ। বাৰু তেন্তে লাগ। আহিছোঁ। ৰেষ্টুৰেণ্টৰ বিল মই দিম, ফোনৰ বিলো ময়ে দিম। তুমি লগৰবোৰকে অকল পইচা বিলাই থাকা আৰু। চোৱা, তুমি এতিয়া ঘৰত আছা, তোমাৰ সকলো পইচা দেউতাই দিয়ে। পিছত যেতিয়া তুমি মোলৈ বিয়া হ'বা, তেতিয়াতো তোমাক দেউতাই পইচা নিদিয়ে। এই সকলো খৰচটো ময়ে কৰিব লাগিব। আৰু তেতিয়া এই খৰচ কৰি থকা পইচা সোপা তেতিয়া মই খৰচ কৰিম ন। অনলাইনটো দিবিনে? দি আছোঁ, যা। সোনকালে দে। দিছোঁ, যা। দাদা, মই আপোনাৰ ওচৰত আহিবলৈ বেয়াও লাগিছে, কিন্তু দোকানখনৰ অৱস্থাটো আপুনি গম পায়েই। বাকী সোমাই এতিয়া অৱস্থা নাই।
পাৰিলে আপুনি বাকীটো ধাৰ মাৰি আহিলে মই ভাল পাম। ল'ৰাটো বেংগলোৰৰ পৰা আহিব, এইকেইদিনতে অহা কথা আছে। অহা পিছদিনাখনিয়ে মই পইচা দিম দেই। এইকেইদিনত যদি আপুনি ধাৰটো মাৰি দিয়ে মোৰো ভাল হ'ব, আপোনাৰো ভাল হ'ব। বাৰু ঠিক আছে, যদি আপুনি ল'ৰাটো আহিলে দিম বুলি কৈছে হ'ব তেতিয়া খালি এইকেইদিনতে আপুনি ধাৰটো মাৰি দিব। মই আহিছোঁ। তহঁতি কি জান? মইহে জানো কি জ্বালা। এতিয়াহে এনেকে কৈছ, চাবি বিয়াৰ পাছত মালামাল হৈ যাবি। এই তোৰ কিন্তু আকৌ কপালখন ক'ব লাগিব দেই। এনেকে এজনী ছোৱালী পোৱাতকে তোক আৰু কি লাগে? অঁ হেল্ল'। আছা ক'ত তুমি? অঁ মই এফালে আছিলোঁ, ৰ'বাচোন অলপ মই পিছত ফোন কৰি আছোঁ। সঁচা কথা কোৱা। নাই নাই নাই, মই তাহাঁতৰ লগত নাই, মই এই ঘৰৰ বজাৰ কেইটামানহে কৰিবলৈ আহিছোঁ। তুমি বন্ধুবিলাকক পইচা বিলাওঁতে মৰিবা। হ'ব হ'ব, পিছত ফোন কৰি আছোঁ দেই। বা মানুহজনীয়ে এনি টাইম খবৰ লৈ থাকে ন? ধেত তেৰিকা, আছে কাৰণে খবৰ লৈছে। আজি বহুত দিন হ'ল একো এটা কৰা নাই, কিবা এটা দে না। দে না ভাই। নাই 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 দেই, মোৰ পইচা নাই। তহঁতকেইটাৰ মানে শান্তি নাই আৰু দেই। দে 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 স্কেনাৰটো দে। স্কেনাৰ দে। পঠাই আছোঁ ৰ। হে নাই নাই আৰু নাই দেই। আৰু কিবা এটা দে না। হে নাই নাই মিলাই আৰু নাই দেই। আৰু কিবা এটা দে। হ'ব হ'ব হ'ব। কাইলৈ কিন্তু স্কুল অফিচ নিদিলে স্কুল যাবলৈ মনা কৰিছে দেই। হ'ব হ'ব ৰ'বাচোন, কিবা এটা মাইনাছ প্লাছ কৰিব লাগিব। স্কুলতনো কেইমাহমানৰ পইচা দিবলৈ আছে অ'? বেছি নাই, 5 মাহ মানৰহে আছে নেকি? 5 মাহ নহয় 7 মাহ মান আছে। 7 মাহ? হ'ব, তই চিন্তা কৰিব নালাগে। হ'ব মই দি দিম, চিন্তা কৰিব নালাগে। আগতে ভাবিছিলোঁ বোলে এজনীয়ে যদি মোক খং কৰে এজনীয়ে মোক মৰম কৰিব। এতিয়া এনেকুৱা হৈছে এজনীয়ে ধৰে আৰু এজনীয়ে তামোল। সেইটোহে হ'ল। উপায় নাই, এতিয়া কাম কৰিবতো আমিতো লাগিব ন, আকৌ ভাত বনাব হ'বই। দিয়াচোন তোমালোকে বাৰু থাকাচোন, মই বাৰু এবাৰ পাকঘৰৰ ফালে যাওঁ। Read all that 3 objects are same. ভাইটি পঢ়ি আছা? বা আজি ভাতৰ লগত কি বনাইছো? আজি দালি আৰু তুমি ভাল পোৱা ভাজিটো আছে দেই। বা সদায়নো ভাজিবোৰ কিমান খাম? মাংস চাংস নানে নি? ভাইটি দেউতাই পইচা পোৱা দিনাখন আনিব মাংস দেই। একেটা কথাই এসপ্তাহৰ পৰা শুনি শুনি আমনি লাগিছে অ'। আজি কিন্তু মাংস নানিলে মই ভাতেই নাখাওঁ। আজি আকৌ ভাল কথা এটা গম পালোঁ। সঁচাকে? সেইকাৰণে মানুহে জীৱনত অহংকাৰ কৰিব নালাগে। হয়, অহংকাৰেই মানুহৰ পতন হয়। সদায় কি কিছুমান কথা কৈ থাকোঁ, যাৰ যেনেকুৱা স্বভাৱ থাকিবই। হ'লেও মানুহৰ জীৱনত কাৰ কেতিয়া কি হয় কোনেও গম নাপায়। এতিয়া আমি যাওঁ ব'ল। ব'ল 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 ব'ল। নহয় ভাত খোৱাটোহে ইম্পৰ্টেণ্ট। কথাত একেবাৰে বৰ উস্তাদ। আপুনি আহকচোন বহক। এই দীপক ঘৰত নাই নেকি? সি নাই নহয়। তাক ক'বচোন, সি মোক পইচাকেইটা দিবলৈ কেইবছৰ লাগিব? হ'ব দিয়ক, যিমান পাৰোঁ সিমান সোনকালে দিয়াম। সোনকালে নহয়, সি আহিলে ক'ব কিমান দিনৰ ভিতৰত মোৰ পইচাটো আদায় কৰিব পাৰে। বেয়া নাপাব, আমাৰ অকণমান অভাৱ হোৱাৰ কাৰণেহে দিয়া দেৰি হৈছে। কম দিনৰ ভিতৰতে আপোনাক ঘূৰাই দিম পইচাটো আমি। দীপকে ক'ব এটা, আপুনি ক'ব এটা, আৰু তুমি কৈছা এটা, আৰু মই পইচা নিবলৈ সদায় এইখন ঘৰলৈ সদায় তাঁত বাতি কৰি থাকিম? মোৰ আৰু বেলেগ কাম নাই। আপুনি কিয় টানকৈ কৈছে? আমি পইচাটো পাৰিলে ঘূৰাই নিদিয়াকৈ থাকোঁনে? বাৰু, সি আহিলে অতি কম দিনৰ ভিতৰত মোক পইচাকেইটা দি আদায় কৰিবলৈ ক'ব। আপোনাৰ ঘৰলৈ আহি থাকিবলৈ মোৰ আৰু সময় নাই। এই ধাৰবিলাক কেনেকৈ পৰিশোধ কৰিম বাৰু? ধাৰকেইটা পৰিশোধ কৰিব পৰা হ'লে ভাল আছিল। তই এওঁলৈ ফোন এটা কৰচোন। তয়ে কৰচোন। তয়ে কৰ। হেল্ল', 5,000 টকা এটা পঠিয়াই দিয়কচোন।
এই আমি শ্বপিঙলৈ আহিছোঁ। মই সেইবিলাক নাজানো, আপুনি পঠিয়াই দিয়ক। আমাক লাগিব যেতিয়া লাগিবই। কি হৈছে? বাহ, ৰিমজিম লাগিছে দেই। মালটো ভাল দেই, পুৰা নিচা হৈছে। চি চি, তহঁতি যে এইবোৰ খাওঁ ভিনদৈয়ে গম নাপায়নে? গম পাইনো কিডাল কৰিব। কথাটো কিন্তু ভাল হোৱা নাই। তোমালোকে এইবিলাক কি কৰি আছা? কি কৰিছোঁ মানে? অলপ এনজয় কৰিছোঁ আকৌ। এনজয় মানে এইবিলাকহে ন? ঠিকে আছে, তাতকৈ বেলেগ আৰু আছে কি? বেয়া পোৱা নাই। আধুনিকতাৰ নামত, এনজয়ৰ নামত মদ, মেখেলা চাদৰৰ ঠাইত আজি মেক্সি পালেগৈ। আজি নামঘৰৰ সেই নাম আজি ইউটিউবত পালেগৈ। ঠিকে আছে, তোমালোকক ধন্যবাদ। তোমালোকৰ নিচিনা মানুহে সমাজখন সদায় আগবঢ়াই নিব পাৰিব। ধন্যবাদ তোমালোক। কিন্তু দেখিছোঁ এজনী উঠাবই লাগে। তুমি প্ৰতিটো কথা তেনেকৈ কৈ থাকিলে নহ'ব নহয়, আমাৰো ভৱিষ্যতৰ কথা আছে। আৰে সিহঁত মোৰ বাল্যকালৰ বন্ধু হয়। হ'লেও আৰু ইমান নহয়। মই তোমাক পোৱাৰ আগত তাহাঁতকে পাইছোঁ। অ'কে, ভাল কথা। তেনেহ'লে তুমি তাহাঁতৰ লগতে থাকা, মোক কিয় লাগে? আৰে বাবা, তুমি কথাটো বুজি নোপোৱা। উঠাচোন বাইকত। এতিয়া তোমালোকে গম পালানে? সূৰ্যক কেতিয়াও ডাৱৰে ঢাকি ৰাখিব নোৱাৰে। হয় বাইদেউ। তোমালোকক পঢ়োৱা মই বিজ্ঞানৰ বিষয়ে। বাইদেউ, আমাৰ এই টিউশ্যনৰ ফিজটো দুমাহৰ দিব পৰা নাই যে, আজি মই লৈ আহিছোঁ। মাজনী, এনেকৈ বহিবা দেই, বাইদেৱে যি ধৰণে শিকায় তেনেকৈ শিকিবা দেই। গাড়ীখন মোৰ মানে নহয়, মই বন্ধু এজনৰ গাড়ীখনৰ লগতহে আছোঁ আৰু দেই। গাড়ীনো কি আৰু, আজি আছে কাইলৈ নাই। মোৰ মানে যিটো সম্পৰ্ক মানে একেবাৰে মধুৰ সম্পৰ্ক দেই, কোনো ভাঙিব নোৱাৰা সম্পৰ্ক এটা আৰু দেই। সম্পৰ্ক একদম সঁচা কথা মানে। মোৰ বিশ্বাস আমি সোনকালে একেলগ হ'ব পাৰিম। নাই নাই, মোৰ আপোনাৰ ওপৰত বিশ্বাস আছে। দুজনী থকাৰ পিছতো যে আপুনি মোক বিচাৰিছে, সেয়াই মোৰ কাৰণে বহুত ডাঙৰ কথা। বিশ্বাস অতি কম দিনৰ ভিতৰত তোমাক নিজৰ কৰি ল'ম বাৰু দেই। এতিয়া বেছি নাপাতা, গৈ থাকো। তুমিয়ে পল্লৱ ন? হয় এওঁ নতুনকৈ জব এটাতো সোমাইছে। হয় খুৰা, মই জইন কৰা আজি 3 মাহমান হৈছে। তোমাৰ ঘৰত কোন কোন আছে? মা, দেউতা আৰু ভণ্টি আছে। ভাইটিয়ে কি পঢ়ি আছে? সি এবাৰ ক্লাছ 8ত। বাৰু খুৰা, এতিয়া মই গৈ থাকোঁ। ঠিক আছে, ঠিক আছে ভাল দিয়ক, বাৰু। আহোঁ। কিবা লাগিছিল নেকি? নহয় নালাগে, দীপকহঁতৰ ঘৰটো লাগিছিলে। দীপকহঁতৰ ঘৰটো কোনখিনিত বাৰু অকমান দেখাই দিয়কচোন। দীপকহঁতৰ হয়, ঘৰটো হয়, লাগে। হয়। ৰ'বা চাওঁ, ব'লাচোন ব'লা। আহা এইফালে আহা। এই নামঘৰটো দেখিছা নাই? হয়তো সেইটো 1, 2, 3, 4 নম্বৰ ঘৰটো আছে। ঘৰটোৰ পিছতে নামঘৰটো আছে। দেখিছা নহয়? দেখিছো এই নামঘৰটো কাণেদি এটা ৰাস্তা সোমাই গৈছে। ফাপৰি ইটা দিয়া আছিলে। ফাপৰি ইটা দিয়া ৰাস্তা আছে। হয়। এটা চুকৰ ঘৰটোৱে হৈছে দীপকহঁতৰ ঘৰ। ঠিক আছে হ'ব। বুজি পালে নহয়? পালো। পালা? ঠিক আছে। পালা? পালো যোৱা, হ'ব। যোৱা। মই ভাবিছিলো বজাৰ কৰিবলৈ আহিছ, বস্তু নিবলৈ আহিছ। আহি পেলানি মোক দীপকৰ ঘৰৰ কথাটোহে মোৰটোহে চোৱালিহি ন? এইবোৰ অহাতকে কাষ্টমাৰ নহয় ভালো।
বৰা কি কৈছা ফটো মাৰিছোঁ চোৱা এই ছেক্সি প'জ লৈ তুমি যিমানেই ফটো নামাৰা লাগে তুমি মোৰ লগত যেতিয়া বিয়া হ'বা নহয় সেই মেক্সিডাল পিন্ধি ডেক্সি ধুবই লাগিব আচলতে মোৰেই দুখ মই বাধ্যত পৰিহে এইটো কাম কৰিলোঁ পিছে এখেতৰ গাত অকণো দুখ নাছিলে সেই সময়ত ময়ো নতুনকৈ বিয়া পাতিছিলোঁ ঘৰখনৰ চিন্তা চাকৰি যোৱাৰ চিন্তা সেইকাৰণেহে মই আচলতে বেয়া কামটো কৰিবলগীয়া হ'ল বেয়া নাপাব পাৰিলে মোক ক্ষমা কৰি দিব আৰু মই এতিয়া অফিচত সকলোখিনি কথা মই কৈ দিছোঁ আপুনি কাইলৈৰ পৰা অফিচত গৈ জইন কৰিবগৈ নাই নাপাওঁ বুজিছা বেয়া নাপাওঁ কাৰণ আগৰ পৰাও তোমাক বেয়া পোৱা নাই এতিয়াও নাপাওঁ মোৰ এইটো কৰ্মফল গতিকে একো চিন্তা কৰিব নালাগে হ'ব দিয়া মই আৰু বেছি সময় নকৰোঁ মই আহিছোঁ এইখিনি কথাকে আপোনাক মই ক'বলৈ আহিলোঁ আচলতে তেনেকৈ যাওঁ বুলিলে যাব নোৱাৰিবা নহয় আজি প্ৰথম আহিছা ভাত খাই যাব লাগিব আহা সকলো আছা বোলে এওঁ কোন কি এওঁ কোন নমস্কাৰ দিয়া নতুন মানুহজন ঐ কি ভাবি আছ মাৰ গুটি আগতে মানুহ ঘৰ অৱস্থাই বেলেগ আছিল দীপক দাদাৰ ঘৰখনলে কিন্তু বেয়া লাগে দেই বেয়া সেইটো লাগে হয় কিন্তু এটা কথা কিবা নকৰিবলগীয়া কাম কৰিলে সেইটো কাৰণে অফিচৰ পৰা খেদা খালে মানুহজন দেখাত তেনেকুৱা যেন নালাগে লাগা আকৌ এতিয়া ভাতত নাজানো নহয় মই নাজানিলেতো নহ'ব বনাবতো লাগিবই অকণমান চাহেত মই বনাই দিম এতিয়া মই যেনেকে শিকাওঁ তেনেকে বনাই থাকিবা দেই দীপক দাই যে চাকৰিটো পালে শুনিয়ে ভাল লাগিল তেতিয়াহ'লে পাৰ্টি এটা হোৱা হ'লে ভাল আছিলে কি পাৰ্টি এটা লাগে তেওঁৰ দুখৰ দিনত তহঁতে হেল্প কৰিব যোৱা নাই এতিয়া তহঁতক পাৰ্টি লাগে যোনে যি কৰ্ম কৰে তেনেকেই ফল পায় দোস্তি সূৰ্য কেতিয়াও ঢাকি ৰাখিব নোৱাৰে তেখেতৰ ক্ষেত্ৰত চব ঠিকেই হ'ল ভিন্দু এতিয়া কেনে এতিয়া দুজনীয়ে ধৰে আৰু নতুন গৰাকীয়ে পিঠে এতিয়া মজাটো পালে বন্ধু 3টা 30 বন্ধু 3টা 30 এইটো লাইফ নকৰিবা চিৰিয়াছ কিৰি